একচুৱেলি কি হয়, আজি নতুন বছৰ 2026। আমি আগতে ভাবি আছিলোঁ এই গোৰেশ্বৰ অঞ্চলত এটা আমি নতুনকৈ ডিলাৰ এটা অপেনিং কৰি কিনে ৰাইজৰ সুবিধাৰ্থে মানে চেল ছাৰ্ভিচ আৰু আপোনাৰ পাৰ্টছখিনি যেন মানে ইয়াতে পায়, মানে একে মূল্যত। গুৱাহাটীত যিটো মূল্য হয় ইয়াতে সেই একে মূল্য হ'ব, গুৱাহাটীত যিটো ডিছকাউণ্ট হয় ইয়াতো সেই একে ডিছকাউণ্ট হ'ব। তো সেইটো ভাবি আমি আগৰ পৰা ভাবি আছিলোঁ আৰু তো আজি আমি এই মানে অপেনিং কৰিলোঁ মানে সেই শ্ব'ৰুমটো মানে। আৰু এতিয়া আপোনাৰ যিখিনি আপোনাৰ গোৰেশ্বৰবাসী তেওঁলোকে আৰু গুৱাহাটীত গৈ তাতে ৰখি থাকিব নালাগে, ইয়াতে বুকিং কৰিব, ইয়াতে আপোনাৰ গাড়ী পাব। আৰু পাৰ্টছৰ ক্ষেত্ৰত ছাৰ্ভিচিঙৰ ক্ষেত্ৰতো আপুনি গুৱাহাটীত লাইন পাতিব যাব নালাগে, এই টাউনৰ মাজত ইমান হেঁচা ঠেলাত মানে ইয়াতে আপোনাৰ আহিব, ইয়াতে ছাৰ্ভিচিং কৰিব পাৰিব, ফুল ছাৰ্ভিচিং কৰিব পাৰিব ইয়াতে। আৰু আমাৰ ইয়াত গাড়ী কমাৰ্চিয়েল গাড়ী প্লাছ পাৰ্চনেল গাড়ীও থাকিব ইয়াত। গাড়ী আপোনাৰ প্লাছ আৰু এখন আমাৰ অ'টো গাড়ী এখন আছে, যিখন আমাৰ টিঅ' বুলি কওঁ আমি। মাৰ্কেটত আমাৰ এখন বহুত ফেমাছ বৰ্তমান, সেইখন গাড়ী ইয়াত আপোনাৰ থাকিব আৰু সেইখন গাড়ী ইয়াত পাব। ফাইনেন্স ইয়াত হ'ব, ফাইনেন্সো আপোনাৰ মানুহ ইয়াত আহিব। ফাইনেন্সৰ কাৰণে আপুনি দৌৰিব নালাগে, ইয়াত আহি কিনে ফাইনেন্সো কৰি দিব আমাৰ মানুহে আপোনাৰ। এই চলা ফাইনেন্স আছে, HDB আছে, মহিন্দ্ৰা ফাইনেন্স আছে, আমাৰ নিজৰে ফাইনেন্স। তো গোটেইখিনি ইয়াতে উপলব্ধ হ'ব। আৰু প্লাছ আমাৰ কমাৰ্চিয়েল গাড়ীৰ ভিতৰত আপোনাৰ পিক আপ থাকিব, ইয়াতে পিক আপ থাকিব, তাৰপিছত আপোনাৰ চুপ্ৰ থাকিব, তাৰপিছত আছে আপোনাৰ জিটো আছে, তাৰপিছত আপোনাৰ পেচেঞ্জাৰৰ ভিতৰত বলেৰো পৰ্যন্ত আমি ইয়াত মানে আমি ছাপ্লাই কৰি দিম, মানে দি দিম মানে। তো এইখিনি আমি আজি এই নতুন বছৰত আৰম্ভ কৰিলোঁ আৰু মানে। তো কৰি কিনে গোটেইখিনি ইয়াত পাব গোৰেশ্বৰবাসীৰ মানে এইখিনি যেন মানে ভাল হয়, আমাৰো ভাল। আমিও গাড়ী এতিয়া মহিন্দ্ৰা গাড়ী বহুত ভালে চলিছে, আপোনালোকে হয়তো গম পায়। আমি ছেকেণ্ড হেৰিত আছোঁ, পজিশ্যনত আছোঁ বৰ্তমান গাড়ী কোম্পানীৰ ভিতৰত। চ' সেইটো কাৰণে আমাৰো প্ৰয়োজন, আমিও মাৰ্কেটখন বঢ়াব লাগে। চ' এইখিনিয়ে মোৰ কথা। হয়, মই আশা কৰিছোঁ আমাৰ গোৰেশ্বৰ অঞ্চলত মহেন্দ্ৰাৰ মানে শ্ব'ৰুম নাছিল। তাৰ লগত আমাৰ স্পেয়াৰ পাৰ্টছ মানে গোটেইখিনি মহেন্দ্ৰাৰ বুলি নহয়, গোটেইখিনি গাড়ীৰে স্পেয়াৰ পাৰ্টছ লগতে মহেন্দ্ৰাৰ গাড়ীসমূহ উপলব্ধ হ'ব। আৰু আশা কৰিছোঁ গোটেইখিনি ৰাইজে সহায় কৰে যেন, এইখিনিয়ে। আৰু আগতে ক'ত আছিলে? আৰু মই আগতে ইণ্ডাষ্ট্ৰিয়েল এণ্ড ফাৰ্ম ইকুইপমেণ্ট মহেন্দ্ৰাৰ হেৰিতে 11 বছৰ কাম কৰিছিলোঁ। মোৰ আগতে বাইহাটাত আছিল, তাত মই কোম্পানীৰ আণ্ডাৰত আছিলোঁ। এতিয়া মই নিজাকৈ এইটো আৰম্ভ কৰিছোঁ। কি নাম দিছে? অভিনন্দন মটৰ্ছ বুলি নাম। ঠাইখিনি নাম? ঠাইখিনি গোৰেশ্বৰ বেঙেনাআটী। এতিয়া আশা কৰিছোঁ সকলোৱে আদৰি লয় যেন, এইটোৱে আৰু।